নমস্কাৰ বা আপোনাৰতো বহুত দিনৰ আগৰ পৰা মোৰ লগত এটা সম্পৰ্ক আছিলে আৰু মই বিশেষ সূত্ৰে জানিব পাৰিলোঁ আপুনি বহুদিন ধৰি এটা শাৰীৰিক অসুস্থতা আপোনাৰ এটা এক্সিডেণ্টো হৈছিলে আপোনাৰ ভৰি মানে অকণমান দুখ পাইছিলে আপুনি আৰু বিভিন্ন ধৰণৰ হঠাতে হোৱা অ'কে দুখ পোৱা নহয় হঠাতে হৈছিলে আপুনি বিভিন্ন ধৰণৰ চিকিৎসা আপুনি কৰিছিলে বহুত মানে উন্নত মানদণ্ডৰ উন্নত চিকিৎসা আপুনি হয় নেকি হয় লাষ্ট মই মানে বাহিৰলৈ যাবলৈ মন মানে নাই কি কৰিলে ভাল পাওঁ মই যিহেতু 9জন ডক্টৰৰ ট্ৰিটমেণ্ট মানে আয়ুৰ্বেদিক হেম'পেথিক এল'পেথিক গোটেইখিনিয়ে মই কৰিলোঁ অকুপাঞ্চালৈকে মই কৰিলোঁ তাৰপিছত যেতিয়া মই নাই পোৱা তাৰপিছত মানে কোনো ধৰণৰ আপুনি সুফল পাবলৈ সক্ষম হোৱা নাছিল একেবাৰে পোৱা নাই অকস্মাতে আমাৰ নয়নমণি ভাগৱতী ডাঙৰীয়ানীৰ যোগেদি আপোনাৰ লগত আকৌ পুনৰ মই ব্যৱস্থাটোৰ বিষয়ে দুআষাৰ কথা পাতিবলৈ সুবিধা পালোঁ আৰু সেই কথাকেইটাৰ ওপৰতে ভিত্তি কৰি আপুনি দুই এটা পদাৰ্থ আমাৰ ব্যৱস্থাটো ব্যৱহাৰ কৰিলে আৰু ব্যৱহাৰ কৰি আজি আমি জানিব পাৰিছোঁ আপুনি খুব সুন্দৰ এটা জীৱন অতিবাহিত কৰিছে গতিকে আপোনাৰ যিখিনি এচিভমেণ্ট আপুনি ধৰক কেনেকৈ কিনো প্ৰডাক্ট ব্যৱহাৰ কৰিলে আৰু বৰ্তমান যিটো স্থিতি অকণমান আপুনি কওকচোন যাতে আপোনাৰ কথাৰ জৰিয়তে আৰু কোনোবা 10জন ব্যক্তি উপকৃত হ'ব পাৰিব প্ৰথমতে যোৰহাটত আচলতে ডক্টৰসকলৰ নাম ল'ব নালাগে নলওঁ কিন্তু যিকেইজনে মানে যোৰহাটত মানে বিশেষজ্ঞ মই তেখেতে গোটেইকেইজনে 5জন ডক্টৰক যোৰহাটত দেখাইছোঁ গুৱাহাটীত দেখাইছোঁ 3জন ডিব্ৰুগড়ত এজন আৰু বোকাখাটত এজন 3জন ডক্টৰৰ ওচৰত মই গৈছোঁ 3জন ডক্টৰৰ ওচৰত চবৰে বেলেগ বেলেগ দেই চবৰে মন্তব্য বেলেগ বেলেগ এজনে মোক ক'লে যে আপোনাৰ মানে ইউৰিটিক টাবুল এজনে ক'লে আপোনাৰ কঁকালৰ এলফৰে খাবৰ মাজত ভাগ মোক কোনোবিধে মোৰ কঁকালততো কোনো প্ৰব্লেমেই নাই মোৰ গতিকে তেওঁলোকে যিখিনি দিব বিচাৰিছে মই ল'ব বিচৰা নাই কাৰণ মোৰ নাই যিহেতু মই নাই তেওঁ কৈছে যে আপোনাৰ কঁকালৰ পৰাহে বিষটো তললৈ আহিছে গতিকে মই কৈছোঁ যে মোৰ তলৰ পৰা মই মানে নলওঁ মানে এনেই মই কঁকালৰ বেলডাল লৈ মাৰি পেলাই কি কৰিম আছে ইতিমধ্যে মই আগতে মাৰিছোঁ বাৰু কিন্তু মই ভাল পোৱা নাই তাৰপিছতে মই মানে একদম পূৰা মানে কি কৰিম আৰু মই এতিয়া বিচনাত থাকিব লাগিব বুলিয়ে ভাবিলোঁ যি কি মই 42 দিন ঘৰৰ ওপৰৰ পৰা মই তললৈ নামি আহিব নোৱাৰোঁ আৰু যেতিয়া মই ডক্টৰৰ ওচৰত যাওঁ তেতিয়া মই বহুৱা বাই বুলি যিটো কয় মানে মই ষ্টেপত ওপৰৰ পৰা ষ্টেপত নামি আহিলে পিছফালে হাত দি মানে মই এনেকৈ এটা ষ্টেপত মই নামোঁ সেইটো দাঙি নিয়া কোনো কাৰো হেৰি সম্ভৱ নহয় তেনেকৈ আহি মই ডক্টৰৰ ওচৰত দেখাওঁ তাৰপিছতে মই থেৰাপি ল'ব ক'লে থেৰাপি ল'লোঁ থেৰাপি মোক ক'লে 9টা ল'ব মই 5টা ল'লোঁ 5টাতে মই কোনো ইম্প্ৰুভে নাই গতিকে মই লৈনো কৰিম কি সেইটো ভাবি পেলাই মই নল'লোঁ ৰাস্তাত মানে ৰাতি মই এনেকুৱাই হয় যে কোন সময়ত মই চিঞৰিব লাগে ঠিক নাই ল'ৰা ছোৱালী আহি মোক মালিচ কৰে একদম মানে তাহাঁতি মানে ইউটিউব চাই পেলাই ভৰিটো ক'ত মালিচ কৰিলে ভাল হ'ব তেল লৈ মানে 2টা ল'ৰা ছোৱালীক মালিচ কৰে এওঁতোতো মানে ওচৰলৈ যাবই নোৱাৰা নিচিনা হৈ যায় একদম মানে কিবা তাৰপিছতে মই মানে কাৰ লগত পাতিম কি কৰিম কাৰণ কৰিব লগা কিন্তু মই চব কৰিয়ে আছোঁ লাষ্টত মানে মই মানে হেৰিত ট্ৰিটমেণ্টো কৰিলোঁগৈ মানে একদম দুখ লাগিছে নেকি শৰাইও দিলোঁগৈ মই শিৱ মন্দিৰত গৈ ভোগেৰে সৈতে শৰাই দিছোঁ সেইটো তেনেকুৱা কৰিছোঁ তাৰপিছত মানে হঠাতে এইটো মানে আহিছে মানে এইটো হৈছে কি ভেষ্টিজে মোক ভাল কৰিব ভেষ্টিজটো খাম আৰু তাৰপিছতে এওঁ মানে কথা পাতি আছে তাৰপিছত কৈছোঁ আপুনি যি কৰে কৰক মানে মোৰ আৰু একো কৰিব মোৰ মন নাই যি হ'ব মই যিকেইটা দিন থাকিম আৰু ল'ৰা ছোৱালী প্ৰতিভা কৰিলেও কৰিবা নকৰিলে বিচনাতে থাকিম মানে আপুনি জীয়াই থকাৰ সেইটোৱে কথাত ক'বলৈ গ'লে সেইটোৱে কিন্তু এতিয়া মই মানে ভেষ্টিজে মাত্ৰ 2 মাহ মই ইউজ কৰিছোঁ 2 মাহতে মই অন্ততঃ খোজকাঢ়িব পৰা হ'লোঁ এতিয়া মই মানে ঘৰত মানে ইমান অকল থাকিবলৈ ভয় নালাগে আগতে মই যিটো নেকি ভৰিটোতে মোৰ বেলেঞ্চটো নাইকিয়া হৈ যায় ন হঠাতে পৰিব খোজোঁ কিবা যদি মই এতিয়া কিবা এটা দাঙি আনিলোঁ ন দাঙি আনিলে মই মানে থতমত খাই যাওঁ পৰিম মানে মই এনেকুৱা হৈ যায় বেলেঞ্চটো নাথাকে মোৰ ভৰিটো তাৰমানে আঁঠুৰ পৰা নাথাকে কিন্তু দেই ভৰিটো মোৰ বিষ কিন্তু তলো নাথাকে তাৰপিছত এতিয়া কিন্তু মোৰ সম্পূৰ্ণ মানে কি 95% ভাল এতিয়া মই খোজকাঢ়িব পৰা হ'লোঁ যিজনী মানুহ মোৰ মানে খোজকাঢ়িব পাৰে এতিয়া চবেই মানে এতিয়া মই এনেকুৱাই হৈছে যেনে ভেষ্টিজটো কি বস্তু কিন্তু বুজিবলৈ ইচ্ছা নাই এতিয়া মোক কৈছে যে কি কৰিলে কি বস্তু দিলে জয় হয় মোক জইনটো কৰাই দিয়ে কিন্তু এতিয়া মোৰ অন্ততঃ কিমান 12 আহি গ'ল না 12জনে মোৰ অলপ জইন কৰিছে দেখি এতিয়া কিন্তু মই কাকো জোৰ কৰা নাই কাকো মই আৰু মই কদাকো কাকো জোৰ কৰা নাই কদাকটো মানে মই নিজৰ মানুহজনকতো এমাহৰ পিছত মই 2 মাহ হৈছে তেওঁ এতিয়া এমাহ আৰু কিছু ল'ৰা ছোৱালীক নাই দিয়া আজিকালি গোটেইখিনি ল'ৰা ছোৱালীক দিয়া নাই মোৰ নিজৰ মা দেউতা বয়সস্থ মা দেউতা যিকেইটা প্ৰডাক্ট খাব পাৰে সেইকেইটা মই কৈ আছোঁ খুব ভাল কথা আপোনাৰ এই কথাখিনি জানি আমাৰ বহুত ভাল লাগিছে আৰু আপুনিও নিশ্চয় ভাবে যে আপোনাৰ দৰে বহু মহিলা বহুত পুৰুষ আজি দেখোন এনেকুৱা ধৰণৰ দুৰ্বিষহ এটা যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰি আছে আৰু আমি আপোনাৰ এই কথাখিনিৰ জৰিয়তে বহু
সমস্যা গতিকে সেই তেখেতসকলো যাতে অনাগত সময়ত আপোনাৰ দৰে আজি ভেষ্টিজৰ সামগ্ৰীখিনি ব্যৱহাৰ কৰি যেনেকৈ আপুনি নিৰোগী জীৱন বৰ্তমান আপুনি অতিবাহিত কৰিছোঁ বুলি ভাবিছে আৰু আগলৈও আপুনি তেনেকৈ ধৰণে থাকক আৰু ভগৱানে আপোনাক কুশলে ৰাখক আপোনাক সদায় মংগলে ৰাখক আৰু আপোনাক নিৰোগী কৰি ৰাখক গতিকে মই ভাবোঁ আজি কথাকেইটাৰ জৰিয়তে আপোনাৰ দৰে বহুত পুৰুষ মহিলাই ভেষ্টিজ ব্যৱস্থাক আঁকোৱালি ল'ব ভেষ্টিজ ব্যৱস্থাক অধ্যয়ন কৰিব ভেষ্টিজ ব্যৱস্থাৰ প্ৰডাক্ট ব্যৱহাৰ কৰিব আৰু প্ৰডাক্ট ব্যৱহাৰ কৰি তেওঁলোকেও এটা নতুন জীৱনৰ দিশে আগবাঢ়িব চাওক তেওঁলোকে 15 দিন খাইছে মই এইটোৱে কৈছোঁ মই মানে চিৰটি এইটো কাৰ কেনেকৈ ভাল হ'ব মই সেইটো নকওঁ মই এইটো আচলতে বহুত কৰিব লাগিব কিন্তু তেওঁলোকৰ মানে অন্ততঃ এমাহটো ইউজ কৰি চাওকচোন তেতিয়া গম পাইছোঁ তেতিয়া গম পাব লাহে লাহে মানে কেনেকুৱা কি গতিকে আপুনি খুব মই কনফিডেন্সত মানে কথাখিনি ক'ব পাৰিছোঁ মানে মই যেতিয়াতো পাৰিছোঁ মই মানে মোৰ মানে দেখিলেহে মানুহে বুজিব মোৰ অৱস্থাটো কণ্ডিশ্যনটো মোৰ কেনেকুৱা মানে যি নেকি মই ঘৰত থাকোঁতে গোটেইকেইটা বাথৰুম চাথৰুম গৈ মই আজৰি হৈ ল'ব লাগে তেনেকুৱা পাইছিলোঁ একদম বিচনা বাথৰুমৰ ওচৰলৈ নি লৈছোঁ যাব নিশ্চয় মই বাইদেউৰ অকণমান চিনাকি বিষয়ে কৈছোঁ বাইদেউ বালিগাঁৱৰ এগৰাকী জীয়াৰী তেওঁ বৰ্তমান বিবাহ সূত্ৰে কুশল নগৰ নিবাসী আৰু তেওঁ বহুত দিন তেনেকুৱা ধৰণৰ সমস্যাত আক্ৰান্ত হৈ আছিলে আজিৰ দেশত আমি সঁচাকৈ বহুত ভাল লাগিছে ভেষ্টিজ ব্যৱস্থাৰ প্ৰডাক্ট ব্যৱহাৰ কৰি সুন্দৰকৈ এটা জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ ধন্যবাদ থেংক ইউ ছ' মাছ ধন্যবাদ ধন্যবাদ